তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই চেনেল। আপোনালোকৰ খবৰ কেনেকুৱা? খবৰ দিছে ভাল। তো আজি হৈছে কাতি বিহু। সকলোলৈকে কাতি বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আৰু আজি গৈছোঁ এটা শ্বৰ্ট ভিডিঅ' কৈছিলোঁ যে মই এটা কাতি বিহুৰ ধামাকাছে ভ্লগ দি আছোঁ। তো সেই ভ্লগটো আজি দিবলৈ চেষ্টা কৰিম আৰু তাৰপিছত আজি আৰু যোনে যোনে নতুনকৈ ভিজিট কৰিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটোক। তো চাব পাৰে এইখিনিয়ে কামি পূৰা কাটি চাটি শেষ কৰি দিছোঁ মই। ৰাতিপুৱাই এইবিলাক কাম দিছে গাইছ, পূৰা নক'ব আৰু এতিয়া পাৰিব লাগিবলৈ পাৰিব যাব লাগিব। পাৰিব মানে আমাৰ বাৰীতে এডাল গছ আছে, তো আছে কেইটামান বাট কেইটামান আজি নতুনকৈ লাগিছে। তো দিয়ক দে চাই থাকক। তো দোস্ত আপোনালোকে ভাবিছে চাগে ই ক'ত থিয় হৈ আছে বাৰীৰ মাজত, মানে গাইছে উত্তৰত চাওক আছে এতিয়া কেইটামান মানে দুটাই আছে বেছি নাই বাৰু, এই দুটাকে পানী আৰু এতিয়া আৰু চাই থাকক। এই এনেকৈ লাগ নাপাওঁ আৰু এডাল টকনা নিব লাগিব, টকনাডাল সেই বাৰীৰ অৱস্থা গাইছ, বানপানী হয় ন বিয়া খালি একদম মানে কাটি হালিছে টকন ইজ বেষ্ট। তো গাইছ আমাৰ মানে গাছত কমলা টেঙা লাগিছে, চাব নেকি? চাওক গাইছ চাওক, একদম কমলা টেঙা। আৰু এতিয়া এইটো জেঠীমাহঁতক দি আহোঁ, মানে কি 1 মিনিটে লাগব নহয়, চাব নেকি গাইছ? 5 ছেকেণ্ড মোৰ যাওঁতে 1 2 3 চব গাইছ। হাই হাই হাই। তো গাইছ ইয়াৰ পুৰা কাটিছে, চাব পাৰে একেবাৰে মজাতে। আৰু ইফালে আটা বৰাই থাকে গাইছ, আটা বৰা বাহিৰে ইয়াৰ বেলেগ কাম নাই, খালি আটা বৰাই থাকো, বেলেগ কাম নাই ইয়াত। আমাৰ গোটেই গেছি এৰি দিয়ে ৰাস্তাৰ পৰা ওলাই, মানে কি বাটৰ পৰা ওলাই কেনেকৈ এটা ভিউ দেখে, চাব নেকি? চাওক এতিয়া আৰু ভিউ চাওক। আৰু সেইদিনা সেইবিলাক কাম কৰিছোঁ মই বহুত কাম কৰোঁ আজিকালি। এই আমদালত দিছোঁ, সেইবিলাকত দিছোঁ, পূৰা এইবিলাকতো দিছোঁ মই। আৰু কয় আৰু এনেকুৱাকৈ এইবাৰ কাতি বিহুটো যাব। আৰু তেনেকুৱা পালে ভিডিঅ'টো শেষ হোৱা নাই বাৰু, আছে আৰু আজি ভাটিবেলা আছে। কিন্তু এতিয়া গুড নাইট, মানে বাই বাই। আৰু এই টেঙাখিনি কাটিবলগীয়া আছে, টেঙাখিনি কাটি কিনে যাব লাগিব এতিয়া। আৰু এইখিনি চাব পাৰে আজি মই পূৰা চাফা কৰি দিছোঁ গাইছ, আৰু অলপমান চাফা কৰিব আছে বাৰু, চাফা কৰি কিনে দি আছোঁ গাইছ। তো গাইছ এইখিনি কাটা হৈ গ'ল বাৰু এতিয়া, আৰু কাটি কিনে এতিয়া যাব চিনে ফুৰিবলৈ। তো আজি আৰু এতিয়া লগ নাপাওঁ, আমি পাই আছোঁ ভাটিবেলা। তো বাই বাই এতিয়া। তোমাকে বিচাৰে জিয়া জিয়া মৰমে, তোমাকে কাষতে আউলি বাউলি মন, তোমাতেই যে মগন প্ৰেমৰে ইশাৰা বুজানাচোন, তুমি তো গাইছ হৈ গ'ল এতিয়া ভাটিবেলা। তো মানে বেলা ভাটি হৈ গ'ল গাইছ, আৰু এনেকুৱাই সূৰ্যটো ডুবি গ'ল। আমি সূৰ্য ডুবাই চাব আহিছিলোঁ, আৰু পাথাৰখন চাওক গাইছ, একেবাৰে পূৰা মনোৰম দৃশ্য চাই চিনেমেটিক শ্বট দি আছোঁ গাইছ এটা। তো গাইছ এতিয়া আছে উজ্জ্বল গাইছ, পূৰা একেবাৰে আমি দৌৰতে ফটো চটো উঠিলোঁ, আৰু ইয়াতে ছাতি দিলোঁ গাইছ, চাব পাৰে। এইটো হৈছে ছাতি, ইহঁতৰে মাটি গাইছ, আৰু এইবিলাক চাওক। তো গাইছ ঘৰত আহি গ'লোঁ, আৰু চাওক কি নিকাব দিলে, সেইবিলাক কুঁহিয়াৰ গাইছ, এতিয়া নিকাব লাগে আৰু খাব লাগে গাইছ পূৰা একেবাৰে। আমাৰ ছাগল ভাই আহিছে, ছাগল ভাই সেইফালে নয়নদাহাৰ ছাগল ভাই আহিছে গাইছ, ছাগল ভাই। আৰু আমাৰ এইখিনি নিকাব লাগে এতিয়া। 1 2 3 নিকা হৈ গ'ল।
তো গাইছ মাহঁতে পুৰা কুঁহিয়াৰ চুহিয়াৰ কাটি আছে আৰু এনেকৈ কুঁহিয়াৰটো খাব লাগে নাখাওঁ আৰু পাছত খাম। তো গাইছ চাব পাৰে আমাৰ ৰাস্তাৰ এইটো হৈছে ভিউ চাওক গাইছ। তো দোস্ত চব চাৰি দি দিলোঁ এতিয়া আৰু এতিয়া যাওঁ মানুহ মাতিবলৈ মানে প্ৰসাদ দিব। তো প্ৰসাদ খাবলৈতো মানুহ লাগিব, মানুহ মাতিবলৈ যাওঁ। তো বলক। তো গাইছ মানে কি আদা লাগিবলৈ দে আদা আনবাকে পঠাল এইবাৰ মোক আৰু গাইছ কি ক'ব আৰু সেয়ে জীৱন গাইছ কি ক'ব। এই আদা পাদা যি পাই থাকি আনবা লাগি থাকি গাইছ। এই তলত দেখোন একো দেখা নাপাওঁ। তো গাইছ এনেকুৱাকৈ আমাৰো ৰেডি হৈ গ'ল, চাকি নমাই গ'ল গাইছ পুৰা চাকি মানে একেবাৰে নমাই গ'ল আৰু এনেকুৱা পুৰা যা চলি আছে। গাইছ চাওক পঢ়াটোৰ কাৰণে পুৰা চলি আছে। কঙালী হিৰাঙলী বেলিতি জিলিকি উঠিছে আবেলি ধাৰণী। মানে কি খুৰাহঁতৰ পঢ়াত খাই আহিলোঁ আৰু এতিয়া মানে কি মায়ে কল চল কাটি আছে গাইছ আৰু এনেকুৱা পঢ়াত চঢ়াত খাই আছোঁ আৰু আমাৰ আহিছে পঢ়াত দিব আৰু এতিয়া